নমস্কাৰ। আজি বিদ্যাৰ্থীৰ মাজলৈ কোনো কিতাপৰ আলোচনালৈ অহা নাই। প্ৰতিটো দিনৰ লগত জড়িত, আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত এটা বিষয় লৈ আহিছোঁ, প্ৰাৰ্থনা। আমি উপাস্য দেৱতাক প্ৰাৰ্থনা কৰোঁ, কিন্তু এইটোও হয়, কাৰোবাৰ হয়তো উপাস্য দেৱতা নাথাকিবও পাৰে। কিন্তু এইটো আমি ক'ব নোৱাৰোঁ যে মানুহ যিমান পৰ্যায়ৰ নাস্তিক নহ'লেও কোনো নহয় কোনো এটা মুহূৰ্তত জীৱনত আমি কোনো এক শক্তিৰ ওচৰত সামান্য পৰিমাণে হ'লেও সেও মানুহ নতশিৰ হওঁ। সেই মুহূৰ্ততে আমি কোনোবা অদম্য শক্তিৰ এক ৰহস্যময়তাৰ অনুভৱ কৰোঁ। এই ৰহস্যময়ী শক্তিয়ে যেন আমাক ধৰি ৰাখে। হয়তো বহু নাস্তিক মানুহ তেনেধৰণেই জীৱনৰ একোটা বিশেষ ক্ষণৰ পিছত নাইবা সম্পূৰ্ণৰূপে তেওঁলোকে অগ্ৰাহ্য কৰিব নোৱাৰে যে ইষ্ট দেৱতাৰ ওচৰত মোৰ দৌৱা এদিনলৈ নাই বুলি ক'ব নোৱাৰে। মোৰ বিষয়টো এইটো নহয়, ইষ্ট দেৱতাৰ ওচৰত মোৰ দোৱা আৰু নোদোৱাটো মোৰ বিষয় নহয়। মোৰ বিষয় হৈছে প্ৰাৰ্থনাৰ পৰা পোৱা শক্তি। আমি নিজৰ ইষ্ট দেৱতাক নিজৰ নিজৰ ধৰ্ম অনুসৰি নিজৰ নিজৰ ইষ্ট দেৱতাক আমি কি কৰোঁ? প্ৰাৰ্থনা কৰোঁ, সেৱা জনাওঁ। প্ৰতিটো দিনৰ বিশেষ সময়খিনিত আমি যেতিয়া প্ৰাৰ্থনা জনাওঁ, সেই প্ৰাৰ্থনাৰ পৰা কেইবাটাও ইতিবাচক দিশ মুকলি হয়। প্ৰথম, প্ৰাৰ্থনা কৰা সকলো মানুহেই এক শৃংখল আৰু গতানুগতিক নিয়মত প্ৰাৰ্থনা কৰে। মানুহৰ জীৱনত ই এক শৃংখল ৰূপ দিয়াত সহায় কৰে। কোনোবাই যদি ৰাতিপুৱা কৰে, কোনোবাই সন্ধিয়া কৰে, তেতিয়াহ'লেও শৃংখল ৰূপ দিয়াত সহায় কৰে। সুখ, দুখ, হৰ্ষ, আনন্দ, বিষাদ, জীৱনৰ এই আটাইবোৰ ৰূপৰ মাজত আমি আমাৰ জীৱনটো চলাই লৈ গৈ থাকোঁ। প্ৰতিটো দিন সমস্ত জীৱনৰ এটা অংশ, আৰু যদি তেনেকৈ ভাবোঁ, তেতিয়াহ'লে আমি প্ৰতিটো দিনেই ইষ্ট দেৱতাৰ ওচৰত যেতিয়া আমি কি কৰোঁ? আমি নতশিৰ হওঁ, আমি প্ৰাৰ্থনা জনাওঁ, তেতিয়া এক ইতিবাচক শক্তিয়ে আমাক সদায় লগ দিয়ে। এই ইতিবাচকতা কিন্তু মণ্ডল জ্বলাওঁতে, এই ইতিবাচকতা কিন্তু ধূপগছি জ্বলাওঁতে, এই ইতিবাচকতা কিন্তু চাকিগছি জ্বলাওঁতে, এই ইতিবাচকতা কিন্তু আমি শিৱৰ স্তোত্ৰ পাঠ কৰোঁতে, নাইবা এই ইতিবাচকতা আমি লক্ষী চৰিত পাঠ কৰোঁতে, নাইবা বিভিন্ন ধৰণৰ স্তোত্ৰ পাঠ কৰোঁতে হয়তো লাভ কৰোঁ। ই গতানুগতিকভাৱেই এটা সময়ত আমাক শক্তি দিবলৈ সম্ভৱ হয়। যে কেতিয়াবা এনেকুৱা হয় যে চাকিখোৰ লগাইছোঁ, ধূপগছি দিছোঁ, নাইবা আমাৰ ধৰ্ম অনুসৰি আমি ইষ্ট দেৱতাক সেৱা কৰিছোঁ, তাৰপিছত এনেকুৱা হয় যে একো দিনটোলৈ আৰু বেয়া ঘটনা নঘটে বা দিনটোলৈ আমাৰ মনটো ভাল লাগি থাকে। এই যিটো পজিটিভ এনাৰ্জি, এইটো প্ৰাৰ্থনাই কিন্তু দিয়ে। জীৱনত প্ৰতিটো দিনেই শুভ বুলিয়ে আমি আগবাঢ়োঁ, কিন্তু কেতিয়াবা তাৰো ব্যতিক্ৰম হয়, আৰু ব্যতিক্ৰম সময়ততো প্ৰাৰ্থনাই শক্তি দিয়েই। প্ৰতিনিয়তভাৱেই প্ৰাৰ্থনাই আমাক শক্তি দিব পাৰে। আৰু প্ৰাৰ্থনাৰ সেই শক্তি হৈছে আটাইতকৈ ডাঙৰ শক্তিটো হৈছে, মই ভাবোঁ যে মানুহক শৃংখল কৰাত প্ৰাৰ্থনাই সহায় কৰে। ইষ্ট দেৱতাৰ নাম লৈ যদি আমি সেৱা কৰোঁ, তেতিয়াহ'লে প্ৰাৰ্থনাৰ সেই শক্তিটোৱে আমাক শৃংখল কৰে। আৰু দ্বিতীয়তে, প্ৰাৰ্থনাৰ শক্তিটোৱে আমাক নিত্য নৈমিত্তিকভাৱে এটা নৈতিকতাৰ মাজেৰে যাবলৈকে সহায় কৰে। আৰু এইখিনিতে আমি এটা কি পাওঁ? ইতিবাচক শক্তি নিজে নিজে জাগৰিত হোৱা দেখিবলৈ পাওঁ। একো বেয়া হ'ব নোৱাৰে। এই যিটো শক্তি, এই যিটো মানে কি, আমি ইষ্ট দেৱতাৰ ওচৰত মূৰ থৈ এই যিটো ভাবিব পাৰোঁ, এই শক্তিটো কিন্তু মই ভাবোঁ প্ৰাৰ্থনাই দিব পাৰে। জীৱনত বহু দুৰ্ভাগ্যৰ মুখামুখি হৈছিলোঁ। এই দুৰ্ভাগ্যৰ মুখামুখি হোৱা সময়কণত মোক প্ৰাৰ্থনাই এক বিশেষ ধৰণৰ শক্তি প্ৰদান কৰিছিল। আৰু মোৰ অভিজ্ঞতাৰ পৰাই আচলতে প্ৰাৰ্থনাৰ শক্তিটো মই কিন্তু ইয়াত কৈছোঁ। নাস্তিক যিবোৰ মানুহ আছে, কোনোবাই হয়তো ভগৱান বুলি, ইষ্ট দেৱতা বুলি কাকোৱে নামানে, সেই মানুহখিনি হয়তো মোৰ এই ভিডিঅ'টো ভাল নাপাবও পাৰে, কিন্তু মই এইটো নিজৰ অভিজ্ঞতাৰ পৰা আয়ত্ত কৰিব পাৰিছোঁ। প্ৰাৰ্থনাৰ এক ধৰণৰ বিশেষ শক্তি থাকে।
আমাৰ জীৱনত ইয়াৰ প্ৰভাৱ ইতিবাচক হয়। শৃংখল কৰে, নৈতিকভাৱে চলাত সহায় কৰে আৰু এক ধৰণৰ ভাল কিবা এটা হ'ব বুলি এক ধৰণৰ মানে মনত সাহস দিয়ে। প্ৰাৰ্থনাই আমাক সাহসীও কৰে। আজিলৈ এইখিনিয়ে। ইয়াৰ পাছত হয়তো মোৰ এনেকুৱা ভিডিঅ' আৰু পাব। আপোনালোকে যদি শুনি ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব, শুনি বেয়া পালেও আপোনালোকে মোক কমেণ্ট কৰিব আৰু যিবোৰে ইচ্ছা কৰে সেইবোৰে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ পাই থাকিবলৈ।